শিক্ষা বিভাগৰ ফালৰ পৰা আমি সকলোৱে এটা অৰ্ডাৰ পাইছোঁ যে আমি ইক'ক ক্লাব ফৰ মিছন লাইফত সকলো বিদ্যালয় ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আমি সকলোৱে লিংকসমূহ পাইছোঁৱেই অফিচিয়েল লিংকসমূহ পাইছোঁ আৰু লিংকসমূহ যদি পোৱাও নাই আপোনালোকে গুগলত আহি ইক'ক ক্লাব education.gov.in এনেকৈ মাৰিলেও হ'ব নহ'লে মই আপোনালোকৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কি কৰিব গুগলত টাইপ কৰাৰ পাছত ইক'ক ক্লাব টাইপ কৰাৰ পাছত আপোনালোকে এনেকৈ সোঁফালে ওপৰত চাব লগইন বুলি আহিব এই লগইনটো টাচ কৰি দিব লগইনটো টাচ কৰি দিয়াৰ লগে লগে স্কুল লগইন ফেকাল্টি লগইন আৰু ষ্টেট এডমিন লগইন আহিব আপোনালোকে স্কুল লগইনত টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ স্কুলখনৰ ইউজাৰ কোড দিব লাগিব আৰু এণ্টাৰ OTP আৰু তলৰ এইটো কেপচাটো মাৰিব লাগিব আপোনালোকে ইউজাৰ কোডটো দিয়াৰ লগে লগে আপোনাৰ OTP যাব আপোনালোকৰ ইউজাৰত যিটো ফোন নাম্বাৰ দি থোৱা আছিলে সাধাৰণতে বিদ্যালয় প্ৰধানৰ দিয়া থাকে আৰু যিটো ইমেইল দি থোৱা থাকে সেই ইমেইলটো OTP যাব OTPটো মাৰাৰ পিছত আপোনালোকে ছাবমিট কৰি লগইন কৰি দিলে বৰ্তমান হ'ব আপোনালোকৰ বৰ্তমান লগইন কৰি কিনে আপোনাৰ যিসমূহ ওলাব স্কুলৰ ডিটেইলছসমূহ ওলাব আপোনালোকৰ ইক'ক ক্লাবৰ আণ্ডাৰত কিসমূহ কাম কৰিছিলে সেইসমূহ ওলাব বৰ্তমান আপোনালোকে সিমানসমূহ কাম কৰিলেই হ'ব ইমানলৈকে আপোনালোকে লগইন কৰি থ'লেই হ'ব আৰু বাকী QR কোড কেনেকৈ জেনেৰেট কৰিব লাগে আপোনাক অন্য এটা ভিডিঅ'ত মইতো দেখাই আছোঁ ধন্যবাদ সকলোৱে বুজি পাইছে বুলি ভাবিছোঁ আৰু কিবা যদি বুজি পোৱা নাই আপুনি কমেণ্টত জনাব